हेलो फ्रेंड्स की खबर सकलोरे आशा करूँ सकलो भाले आछे स्वागतम जनाइছো সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আৰু দেখিছে মোৰ পাছফালে আছে পথাৰ পাছফালে নহয় আগফালে পথাৰ আছে পাছফালেও এটা পথাৰ আছে জানে যে আজি কাতি বিহু কি কম আৰু তেনেকে এটো ব্লগ নহয় আজি পথাৰলৈ আহিছো মই অকলে অহা নাই মোৰ লগত মা আছে মায়ে সৌফালে আছে পিছফালে গৈছে তো মই আহিলোঁ অলপ চাইডলৈ আহিলোঁ বহি লওঁ ৰ'ব ৰ'দটো আজি পুৰা দিছে ৰ'দটো সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ প্ৰথমতে কি ক'ম যিমানবিলাক মোৰ ছাবস্ক্ৰাইবাৰ আছে যিয়ে মোৰ মানে কি কয় ভিডিঅ'বিলাক চাই ভিউৱাৰ্ছসকল আৰু যোনসকলে লাইক কৰে কমেণ্ট কৰে সকলোকে কৈছোঁ মোৰ ফালৰ পৰা বহুত কাতি বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি জানো যে বিহু তিনিটা ভাগ বিহু কাতি বিহু আৰু মাঘ বিহু কাতি বিহুৰ এটা নাম কঙালী বিহু মানে কি হ'ল কাতি বিহুত মানে কি হয় কৃষকৰ মানে খেতিয়কসকলৰ মানে মানুহৰ প্ৰায় মানে ধান চাউলৰ অভাৱ হয় সেইবাবে মানে ইমান ডাঙৰকৈ মানে পালন নকৰে কিন্তু হ'লেও পথাৰত গৈ চাউল চাকি জ্বলায় সেইবিলাক প্ৰায় আপোনালোকে সকলোৱে জানেই সেইবিলাক কথা মই ক'ব নাযাওঁ তো আহিলোঁ আজি পথাৰখন চাবলৈ বুলি আহিলোঁ মা আহিছে আৰু মই আহিছোঁ আৰু ময়ো আপোনালোকক ধন্যবাদ জনাওঁ যে যিসকল মানে উঠি অহা যিসকল নতুন ইউটিউবাৰ তেওঁলোকক এনেকৈ ছাপোৰ্ট কৰাৰ বাবে এনেকৈ ছাপোৰ্ট কৰি যাব নতুন ভিডিঅ' বনাবলৈ হয়তো তেওঁলোকে তেতিয়া উৎসাহ পাব প্ৰেৰণা পাব সেইবাবে আপোনালোকক মই ধন্যবাদ জনাইছোঁ এইফালে আলি এতিয়া মই আছোঁ এতিয়া পথাৰৰ মাজত আছোঁ এতিয়া সকলোকে মোৰ ফালৰ পৰা বিশেষকৈ নিউ মানস ব্লগ এই ইউটিউব চেনেলটোৰ ফালৰ পৰা সকলোকে কাতি বিহুৰ বহুত শুভেচ্ছা জনালোঁ তো মানে আজি ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ তাতে ভাবিলোঁ যে বিহু তিনিটা আজি যিহেতু কাতি বিহু এতিয়া পথাৰলৈ যাওঁ গতিকে কাতি বিহু কিবা এটা এনেই ভিডিঅ' বনাই দিওঁ তো এতিয়া দুপৰীয়া হৈ আছে আৰু ভিডিঅ'টো স্কিপ নকৰিব সকলোকে চাই থাকক আমি জানোৱে কাতি বিহু কেনেকৈ উদযাপন কৰা হয় আমি সকলোৱে জানোৱে গতিকে ময়ো তেনেকৈ একো নকওঁ বিশেষকৈ একো ক'বলগীয়া নাই এইবিলাক ধান হোৱাৰ কাৰণে মানে গেৱত হৈছে আৰু এইবিলাক এইফালে আৰু প্ৰায় 2-3 সপ্তাহমানৰ পাছত ধুনীয়াকৈ ওলাই যাব ধান দাবপৰীয়া হ'ব আৰু আছোঁ এতিয়া মই একদম মানে পথাৰৰ মাজত আছোঁ মই আপোনালোকক এতিয়া বস্তুৰে দেখাম এইডোখৰ চাওক প্ৰায় এইডোখৰ কিমান বিঘা আছে নাজানো কিন্তু এইডোখৰ খেতি নকৰিলে কিন্তু এইডোখৰ এতিয়া ঘাঁহেৰে মানে এইডোখৰ ভৰ্তি সৰুলৈকে এইফালে সৰুডোখৰলৈকে এইডোখৰ মানে খেতি নকৰিলে কিন্তু মই মানে কি হ'ল 200-300 মিটাৰ আঁতৰৰ পৰা যদি চাই নহয় এইডোখৰ ইমান ধুনীয়াকৈ মানে একদম সোণালী ৰঙৰ একদম ধান আছে বুলি ভাবিব আপোনালোকে মইতো ভাবিছিলোঁ যে দূৰৰ পৰা যিহেতু ধান পকি দাবই হ'ল কিন্তু নহয় কিন্তু ওচৰত আহি দেখিলোঁ যে এইটো ঘাঁহেৰে পৰা ভৰ্তি একদম ঘাঁহেৰে ৰঙা কিন্তু এতিয়া সিমান ৰঙা নিচিনা লগা নাই কিন্তু আপুনি যদি প্ৰায় দূৰৰ পৰা যদি চাই নহয় কিন্তু মানে একদম ধান বুলিয়ে ভাবিব আপুনি ইমান ধুনীয়াকৈ মানে সোণালী ৰঙৰ ইমান ধুনীয়াকৈ একদম যেন ধান দাবপৰীয়া হৈ আছে সেনেকুৱা যেন লাগে এইডোখৰ এতিয়া ঘাঁহেৰে ভৰ্তি গোটেই এইডোখৰ ঘাঁহ গোটেইডোখৰ সৰুলৈকে ধৰক ঘাঁহেৰে কোনোবাই ধৰক খেতি নকৰিলে চাগে এইবছৰ আৰু মই যে কৈছিলোঁ আপোনালোকক সৌৱা চাওক কিমান ধুনীয়াকৈ পকা ধানৰ নিচিনা জিলিকি আছে সৌৱা কিমান ধুনীয়াকৈ জিলিকি আছে পকা ধানৰ নিচিনা আপোনালোকে মোক এটা কমেণ্ট কৰি জনাওকচোন যে পথাৰখন শাওণ ভাদমহীয়া আমি ৰুওঁ তেতিয়া পথাৰখন সেউজীয়া হৈ পৰে তেতিয়া পথাৰখন ভাল লাগে নে আঘোণ কাতিমহীয়া পথাৰখন ধানেৰে একদম সোণালী ৰঙৰ হৈ পৰে নে তেতিয়া ভাল লাগে
আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। আৰু পথাৰত বেছি দেৰি থাকিব নোৱাৰি, সোনকালে ঘৰলৈ যাওঁ। ৰ'দটো পুৰা দিছে, ৰ'দ পুৰা দিছে। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি, এয়া সৰু সৰু আলি। এইবিলাক ধান পকিছে আমাৰ মানে, আৰু দাব হ'ব আৰু 2-3 সপ্তাহমানৰ পাছত দাব হৈ যাব। ধানবিলাক ভালেই হৈছে, বেয়া হোৱা নাই। সকলো কৃষকৰে যাতে ধানবিলাক মানে এইবাৰ ভাল হয়, সকলোৰে তাকে বিচাৰোঁ। মনে বিচৰাৰ দৰে যাতে সকলোৱে ধান পায়, ভঁৰাল যাতে ধানেৰে ভৰি পৰে, সেইটোৱে বিচাৰোঁ। আৰু আমি কাতি বিহু বুলি ক'লে কি কৰোঁ যে কাতি বিহুত আমি কি কৰোঁ, আমি তুলসী তলত চাকি জ্বলাওঁ। বিশেষকৈ লক্ষ্মী দেৱী, কাতি বিহু ক'লে আমাৰ লক্ষ্মী দেৱীও কথা জড়িত হৈ পৰে। আমি সকলোৱে লক্ষ্মী দেৱীক বুলিয়ে ক'ব পাৰি, কাৰণ ধান এইবিলাক লক্ষীৰ বস্তুটো যিহেতু। গতিকে লক্ষ্মী দেৱীৰ ওচৰত আমি সেইটোৱে বিচাৰোঁ আৰু, যাতে আমাৰ সকলোৰে মানে মনে বিচৰাতে সকলো যাতে হয়, আৰু তাকে আমি বিচাৰোঁ, যাতে সকলোৰে পথাৰখন যাতে ভালে হয়, ধান শস্যবিলাক যাতে পোক পৰুৱাই নষ্ট নকৰে। তাকে আৰু আমি বিচাৰোঁ, কি কৰোঁ। পোৱালি বাঘ ওলাইছে, লমা বাঘ এটা ওলাইছে, লমা পটাপট। আৰু মোৰ লগত এটা ভাইটিও আছে, এইটো পোৱালি। পথাৰ চাই কেনেকুৱা লাগিছে? ভাল লাগিছে। মজা লাগিছে নে? তোৰ পথাৰখন কেনেকুৱা চালি? তোৰ পথাৰখন তোৰ নামটো কৰে, তই কৈ স্কুলত পঢ়, কি কথা কৰে টাইম নাই মোৰ। কৈ স্কুলত পঢ়, গুড। তোৰ কোন ক্লাছত পঢ়? 6ত। পথাৰ চাই ভাল লাগিলে? কেনেকুৱা আছে? সকলোকে ক, সকলোকে মোৰ ফালৰ পৰা মানে আমাৰ ফালৰ পৰা কাতি বিহুৰ বহুত শুভেচ্ছা থাকিল। সকলোৰে পথাৰখন ভাল হওক আৰু ক ধানেৰে ভঁৰাল ভৰি পৰা। গুড, পাৰিছ, লমা পাৰিছ। ডাঙৰ হ'লে আৰু পাৰিবি, যা তোৰ ভৱিষ্যত। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। আমি শৰতৰ সন্ধিয়া তুলসী তলত আমি চাকি জ্বলাওঁ, আৰু পথাৰতো আমি চাকি জ্বলাওঁ। তো তাৰে দৃশ্য অলপ দেখাম, তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু লাহে লাহে সন্ধিয়া হৈ পৰিল, পথাৰত চাকি জ্বলাই আহিলোঁ। এয়া এতিয়া শৰতৰ সন্ধিয়া, এতিয়া তুলসী তলত বৰ্তমান চাকি জ্বলোৱা হৈ গ'ল। আৰু এইফালে শৰাই আছে, ইয়াত আছে কুঁহিয়াৰ আছে, নাৰিকল, বুট, কল আছে, তাৰপৰা ইয়াত তামোলো দিয়া হৈছে, তামোল পাণ। তো এনেকৈয়ে মানে সৰু সুৰাকৈ উদযাপন ঘৰতে মানে পালন কৰা হ'ল। আৰু আজি কাতি বিহু বুলি মানে ওলাই আহিলোঁ মানে কি নহয়, আমাৰ ঘৰৰ ওচৰতে থকা আমাৰ দাহঁতৰ ঘৰলৈ আহিলোঁ, মানে মাতিলে। আৰু মোক খাবলৈ দিছে, এয়া কি কল দিছে, নাৰিকল দিছে, বুটমাহ দিছে, কুঁহিয়াৰ নাই যেনিবা। তো মানে মই এতিয়া এইবিলাক মানে মই এতিয়া নাখাওঁ, মানে ঘৰত মই ভাত খাই আহিলোঁ। তো মানে কল এটাকে গোটাই মেলি কল এটাকে খাওঁ আৰু। তো এইবিলাক এতিয়া মই থৈ দিওঁ, এইবিলাক খাব নোৱাৰোঁ। মই ঘৰত মই ভাতে খাই আহিলোঁ, কল এটাকে খাই দিলোঁ আৰু এইখিনি এতিয়া প্ৰসাদ মই খাব নোৱাৰিলোঁ। তো মানে ইয়াত থৈ দিওঁ, মানে অকল কল এটাহে খালোঁ, এনেকৈ খাব নোৱাৰোঁ, সেইবাবে থৈ দিলোঁ আৰু ইয়াত। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। তো ওচৰতে আমাৰ খুৰী আছে, খুৰীও চেনেল এটা আছে। তো আহক ইয়ালৈ, আহক ঘূৰি যাবি। তো কৈ দিয়ক আজি কাতি বিহু বুলি কিবা অলপ। নমস্কাৰ, সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। সকলো ভালে থাকক, আৰু আমিও ভালে আছোঁ। আৰু মোৰ এটা চেনেল আছে, কাশ্মীৰ বৰুৱা ব্লগ। মই ডেছক্ৰিপশ্যনত দি দিম বাৰু লিংকটো, পাৰিলে সকলোৱে চাব। মজা ভিডিঅ' দি থাকে, চাব চেনেলটো পাৰিলে, আৰু ছাবস্ক্ৰাইবাৰ কৰি থ'ব।
তো বেছি দীঘলীয়া নকৰোঁ, তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভাল লাগিলে চাই লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল। আৰু যদি মোৰ চেনেলটো নতুন, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ সকলোকে লগ পাম। তো আজিলৈ ইমানেই, বাই বাই।